মুম্বাই জোকাৰি যোৱাকৈ বাতৰি হ'ব লাগিছিল। এইটো মুম্বাইত জোকাৰণি পৰাকৈ বাতৰিটো কৰিব লাগে। পিঠি বহল হ'বলৈ আমি অনুষ্ঠান কৰিম নেকি? আমি পিঠি বহল হ'বৰ কাৰণে প্ৰগ্ৰেম পাতিম নি? আমিতো ওলাই দিলোঁ। মেইন মটিভটো হ'ল জুবিন নটিয়াল আহিব লাগে, বেলেগ কোন আহে নাহে নালাগে। জুবিন নটিয়ালৰ ফটো দেখুৱাই পেলাই কালেকশ্যন হৈছে। জুবিন নটিয়ালে গোটেই স্কেমটো জুবিন নটিয়ালৰ নামত হৈ আছে। বলিউডৰ এই তাৰকাসকলে গম পায়নে তেওঁলোকৰ নামত কি স্কেম চলি আছে? এই বিষয়ে এই যিটো আজি সংবাদমেল মই অনুৰোধ জনাম যাতে ৰাষ্ট্ৰীয় সংবাদ পত্ৰৰ যিসকল আছে তেওঁলোকে কিন্তু এইটো মুম্বাইত জোকাৰণি পৰাকৈ বাতৰিটো কৰিব লাগে, কাৰণ গোটেই স্কেমটো তেওঁলোকে গম পায় নে নাপায়। কৰ্কট ৰোগীৰ সাহায্যৰ নামতো সংগ্ৰহ কৰিছিল টকা। খুজিব দিয়ে কেঞ্চাৰ বেমাৰীৰ কাৰণে বুলি কয়, যোনকেইটা ডনেশ্যন কৰিম বুলি কৈছে এইকেইটা কাৰণে খুজিব দিছে। সঁচাকৈ জুবিন নৌটিয়ালৰ অনুষ্ঠান আছিল নেকি নেহৰু ষ্টেডিয়ামত? ওলাই পৰিল জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠানৰ আচল ৰূপ। অনুষ্ঠান আৰম্ভ হোৱাৰ ঠিক কিছু ঘণ্টা আগত অনুষ্ঠান বাতিল কৰিছিল আয়োজক পক্ষই। প্ৰকৃততে কি চলিছিল ভিতৰ চৰাত শুনক। বিভিন্ন ধৰণৰ পইচা লেনদেনটো মৌচুমী বৰাই কৰি আছিলে মুম্বাইৰ লগত, আৰু আমাক চবকে কৈছিলে আৰ্টিষ্টৰ মাথা নামাৰিবা কোনো, তোমালোকে আনি কষ্ট কৰা, প্ৰগ্ৰেমটো ছাকচেছ হ'ব। আমি সেইটো মতে কষ্ট কৰি আছিলোঁ, আমাৰ ক'ৰবাত ভুল আছে, কি ভুল আছে কৈ দিছোঁ। এই আমি যেন গম নাপালোঁ বুলি কৈছে, আমি যেন গম নাপালোঁ। হয়, আমি গম নাপালোঁ। প্ৰত্যেকজনক কুকুৰ বিহেভ কৰে, ছোৱালীবিলাকক উলিয়াই দিয়ে। ডাইৰেক্ট কৈছে তোমালোকক ইউজ কৰি আছোঁ, এওঁলোকক ইউজ কৰা। আমাৰ মুখৰ আগত কৈছে। আমি 1.5 মাহ 2 মাহৰ পৰা কষ্ট কৰিলোঁ, লাষ্টত দুদিন আমি সফল হওক বুলি আমি ৰখি থাকিলোঁ। আমি কিন্তু 1.5 মাহ 2 মাহৰ পৰা প্ৰত্যেকজনে মোক ইমান বেয়া বিহেভ কৰা নাই। মই এওঁলোকৰ হৈয়ে কৈছোঁ, মোক নাই কৰা, মই এতিয়াও কৈছোঁ মোক বেয়া বিহেভ কৰা নাই। কিন্তু মেছেজত কালি মেছেজ দিছে যেন মই জেল গ'লে কিন্তু কোনেও পইচা নাপাব, ইনভাইট কৰি দিয়া তুমি চবকে। অনুষ্ঠানটোৰ লগত জড়িত যুৱকে সংবাদ মেলযোগে স্পষ্ট কৰিলে সকলো। বলিউডত তাৰকাৰ নাম লৈ কি চলিছিল? কৰ্কট ৰোগীৰ নামতো সংগ্ৰহ কৰিছিল সাহায্য। ৰাইজৰ পৰাও হাজাৰ হাজাৰ টকা চান্দা তুলিছিল। প্ৰায় 5 লাখতকৈ বেছি টকা ইমদাদ আলীয়ে মৌচুমী বৰাক চান্দা তুলি দিয়া বুলি জানিবলৈ দিয়ে। কোটিত নাহে, এইবোৰ কি চিষ্টেমত কৰিছে 11 টকাকৈ। আমি ভেঞ্চি বজাৰৰ পৰা কেতিয়াবা ডেইলি কালেকশ্যন 4,000, 5,000, বামুণী মৈদামৰ পৰা 5,000 এনেকৈ কালেকশ্যন এদিনত হৈছে। আমি চব ডনেট বক্সতে আনিছোঁ, আৰু ডনেট বক্সত ৰিচিভ যিমান ৰিচিভ আমাক দিয়া হোৱা নাই, আমিও দিয়া হোৱা নাই। ডনেট বক্সত যেতিয়া ভৰোৱা হৈছে সেই বক্সটো আনি পেলাই দি দিয়া হয়। 3টা বক্স ওলাই যায়, 2টা বক্স ওলাই যায়। ডেইলি গ্ৰুপ কৰি দিয়ে যেন তোমালোক গণেশগুৰি চাইডে যোৱা, তোমালোক মই সেইটো কালেকশ্যনত যোৱা নাই। মই তাৰপিছত আনি পেলাই সেই বক্সটোত খুজিব দিয়ে কেঞ্চাৰ বেমাৰীৰ কাৰণে বুলি কয়, যোনকেইটা ডনেশ্যন কৰিম বুলি কৈছে এইকেইটা কাৰণে খুজিব দিছে। আমি পাইছোঁহি তলত। আছোঁ আমি প্ৰগ্ৰেম আদায় হোৱাৰ পিছত আহি পোৱা নাই। আমি জাষ্ট আৰু শুনক, মই প্ৰথমতে কৈছোঁ তথ্যটো এনেকুৱা বস্তু নহয় যেন আমি ঘপককৈ পাই যাম। আমি এই কোনদিনা আমি প্ৰেছমিটৰ দিনা লগত নাই, আমি আহিছিলোঁ, তলত আছোঁ, ইয়াত নাই বুলি কৈছোঁ। আমি তলত আহিছোঁ। মই এতিয়াও ক'ব পাৰোঁ আপোনাক এই কথাটো কোৱা নাই। আমিতো তথ্য গোটাবলৈ আপোনাকতো চব ক'ব নোৱাৰিম, তথ্যটো গোটাব লাগিব। আমি তথ্য নুগুটাকৈ আপুনি মোক সোধাই আহিব জানো? এই কনচাৰ্টত জুবিন নৌটিয়ালৰ নাম আহিল কেনেকৈ? এতিয়া আপোনালোকে হয়তো বহুতে 50% আমাৰ মুখৰ আগত চবেই ৰেডি কৰিলে। তেতিয়া ক'লে নাই বোলে ফ্লাইটটো তেওঁ ডেৰাডুনৰ পৰা ক'ৰবাৰ পৰা আহি আছে বুলি ক'লে, ফ্লাইটটো অলপ খেলি মেলি আছে। তাৰ টিকেট আমি যেতিয়া 29 তাৰিখত টিকেট চালোঁ, 29 তাৰিখত, এতিয়া সেইটো কালি পাইছোঁ। 29 তাৰিখত টিকেটে কটা নাই, কিন্তু টিকেট কটাৰ নামত পইচাও পেইড হৈ গৈছে। এজেঞ্চিত পইচা পেইড হোৱালৈকে আছে। তাতে বাইদেউ এগৰাকী আছিলে, বাইদেৱে আমাৰ সন্মুখত পইচা পেইড কৰিছে টিকেটৰ, কিন্তু টিকেটটো কাটিলোঁ বুলি কৈছে। তাৰপিছত আমি কালি ফোনাফোনি কৰোঁতে কৈছে টিকেটটো কটা নাই। আমাৰ সন্দেহ হৈছে, এতিয়া আমাৰ সন্দেহ হৈছে এইটো উচ্চ পদস্থ বিষয়াই এনকুৱাৰী কৰিব লাগিব। মানে আমাৰ সন্দেহ হৈছে কি কাৰণে ক'লোঁ, কাৰণ প্ৰগ্ৰেম এটা 29 তাৰিখে নাই, 30 তাৰিখে গৈ আছোঁ অসমৰ ৰাইজক কওক। তেনেকৈ বলিউডৰ আৰ্টিষ্ট এজনে কয় জানো এদিনৰ পিছত গৈ আছোঁ বুলি? যেতিয়া তেনেধৰণে ক'লে, তাৰপিছততো আমাৰ টিকেট যেতিয়া আমি কালি এনকুৱাৰী কৰিছোঁ, ফ্লাইটৰ টিকেটৰ কালি এনকুৱাৰী কৰি আমি ফ্লাইটৰ টিকেটৰ কথা গম পালোঁ যেন 29 তাৰিখে টিকেটে কটা নাই। 2টা বজাত নকয়, আমাক কোনো পধ্যেই নকয়। তাৰপাছত আমি বিভিন্ন ধৰণৰ পৰা ফোন যোৱালোঁ সেই এজেঞ্চিটোলৈ, এজেঞ্চি ফোন নম্বৰো আছে। তেতিয়া ক'লে যেন আমি আগৰ পইচা পাবলৈ আছিলে, আমি টিকেট কটা নাছিলোঁ। গোটেই খেলটো
আমিতো তেওঁলোকৰ ওচৰত এজেঞ্চিৰ ওচৰত আমিতো জুবিন নটিয়ালৰ মেনেজাৰৰ ওচৰত যাব নোৱাৰিম আমি বিচাৰিছোঁ তদন্ত হওক উচ্চ পদস্থ বিষয়ে তদন্ত কৰক CBI CID পৰ্যন্ত এনকুৱাৰী হওক আমি সাজু আছোঁ অৰ্ণেট হোটেলত মেনেজাৰ আছিল নামটো নাজানো এজন নাই ইয়াৰ পাছত আমি ইয়াৰ পৰা ওলাই গৈ পেলাই ওলাইকে দিছপুৰ থানাত আমি এজাহাৰ দিব যাম আৰু প্ৰেছ মিটটো আগত দিছোঁ দাদা হয় এজাহাৰ দিব যাম আমি প্ৰেছ মিটটো আগত দিছোঁ তাৰ পাছতে আমি এজাহাৰ দিম তাৰ যিখিনি লেবাৰ খাটি আছিলে ল'ৰা ছোৱালীখিনি সেইটো কষ্ট নহয় জানো দাদা সেইটোতো কষ্টত পৰে ফিল্ডৰ কামত ষ্টেজৰ ছোৱালীখিনিয়ে পাৰ ডে চিষ্টেমত কাম কৰিছিলে কোনোবাই 800 কোনোবাই 1000 কোনোবাই 1200 হা মই স্পন্সৰ আনি দিব লাষ্টত আমাক কৈছিলে 2 লাখ দিম অঁ নাই কেনেকৈ প্ৰগ্ৰেম গোটেই প্ৰগ্ৰেমটোৱে ভুৱা ওলালে ক'ৰ পৰা পইচা সংবাদ মেলযোগে আয়োজক মৌচুমী বৰাই জুবিন নটিয়ালৰ অনুষ্ঠানৰ নামত টিকেট ক্ৰয় কৰা লোকক টকা ঘূৰাই দিম বুলি কৈছে যদিও ধন ঘূৰাই নোপোৱাৰ অভিযোগ এইপিনে কৰ্কট ৰোগীৰ সাহায্যাৰ্থে আয়োজন কৰা বুলি কোৱা এই অনুষ্ঠানক লৈও এতিয়া সন্দেহ ব্যক্ত কৰিছে একাংশ লোকে ভিডিঅ' জাৰ্নেলিষ্ট অমৰ দেউৰীৰ সহযোগত গৰিমা শৰ্মাৰ ৰিপৰ্ট টাইম 8 প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মেচিন